চাফ চিকুণখিনি কৰি উঠি খোৱাৰ যোগাৰ কৰিছোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট আলু ভাজি আৰু ৰুটি। আলুৰ লগত কেইটামান বুটটো দিওঁ বুলি ভাবিলোঁ। বুটৰ লগত মানে আলু ভাজাটো খাই খুব ভাল লাগে। কোনে কোনে খাই জনাবচোন বাৰু কমেণ্ট কৰি। ৰাতিপুৱা ব্ৰেকফাষ্টত এইখিনি যোগাৰটো কৰিলোঁ। ব্ৰেকফাষ্ট কৰি পেলাই আপোনাৰ বাকী কাম হ'ব আৰু লাহে ধীৰে দিনটোলৈ মানে ৰেডি হৈ আছোঁ লাহে ধীৰে। দৌৰা দৌৰি ভাতত যে বনাই ল'লোঁ। এয়া চিকেন বনাইছোঁ, সৰু আলু ভাজা, চাটনি বটা। এয়া এনেকৈ যাব ওলাইছোঁ। মোৰ কাম এটা আছে, জলদি জলদি বনাই খাব লৈছোঁ। বাকীবোৰৰ ৰখি থকা নাই, মই নিজৰখিনি ৰেডি কৰি খাই লওঁ, এতিয়া খাই যাম। এয়া মোৰ লগত আছে আমাৰ এয়া মহাৰাজ চম্পু। ইয়াৰে মই লগ লাগি খাম এতিয়া আৰু এনেদৰে খাই মই জলদি জলদি যাওঁ, কাম আছে। এইমাত্ৰ আহি ঘৰ পালোঁ। ঘৰ পাই হাত ভৰি ধুই উঠিলোঁ। গোটেই দিনটো কামত ঘূৰি পকি গোটেই আমনি লাগি গৈছে, ভাগৰ ধৰিছে। এতিয়া আকৌ ঘৰৰ কাম বন আছে, চাহ তাহ বনাই খাব লাগিব। এনেদৰে আজি দিনটো গ'ল। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব।